ৰূপম শৰ্মা। আবৃত্তি সৃষ্টি ভৰসা দাস। মোৰো মন আছিলে মুকলিভাৱে জীয়াই থাকিবলৈ, কিন্তু সেই নৰপিশাচকেইটাই নিদিয়ে থাকিব মোক মুকলিভাৱে। ফুলি উঠিব ধৰোঁতে মোৰ পাহিবোৰ ছিগি চূৰ্ণ বিচূৰ্ণ কৰিলে। মানুহে কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰেও। মোৰো মন আছিল আনৰ দৰে বতাহত উমলিবলৈ, কিন্তু সেই নৰপিশাচবোৰৰ কাৰণে মই আজি বঞ্চিত। এই পৃথিৱীত নাৰী হৈ জন্ম হোৱাটোৱেই ভুল নেকি? মোৰ লগত যি হ'ল হ'ল, আকৌ যেন ফুলি উঠা কলিবোৰ দানৱে ছিঙি নেপেলায়। ওলাবনে কোনোবা সেই দানৱক বধ কৰিবলৈ, জগতখন পোহৰ কৰি পাপীবোৰক মুচিবলৈ? নে আকৌ মোৰ দৰেই আন ফুলৰ কলিও ভৰিৰে মোহাৰি পেলাব? নে আকৌ এবাৰ মাতৃৰ আঁচল উদং হ'ব? এনেদৰেই চলি থাকিব নেকি? স্বতন্ত্ৰতা লাভ কৰিবনে নাৰীয়ে? সমাজখন পৰিষ্কাৰ হ'বনে? ওলাবনে কোনোবাই এক নতুন ইতিহাস ৰচিবলৈ? বন্ধ হ'বনে নাৰীৰ নিৰ্যাতন? থাকিবনে পাৰিজাত ফুল হৈ মাতৃৰ বুকৰ